আমার একদম খরচাটো বহুত কম ওর যেটু চলি আছে মানে বেনিফিটটো বেশি খরচাটো বহুত কম আপনাদেরকে এনকা করে যদি স্টার্ট করে আপনাদেরকে আরামসে 10,000 15,000 এনে আহি যাব আর এতিয়া 50টা আছে মোর বাড়ি যাব এনকা সিস্টেম পোৱালি উঠাই আছো বন্ধুসকল আজি আমি এটা ফার্মত আহিছোঁ ইয়াতে লোকেল মুরগি পালন কৰি আছে ঘৰুৱা পদ্ধতিত মানে ইয়াতে মুরগি দি উমনি দি পোৱালি ফুকাই তাৰপিছত পালন কৰি আছে তো আপোনালোকক সেইবিলাক দেখাম আৰু আমাৰ ইয়াতে আছে যে ফার্ম কৰি আছে তো সেই মানুহজন আছে ইয়াতে তো মানুহজনৰ লগত অলপ কথা পাতিম এইটো দাদা হয় অলপ কথা পাতিম দাদাৰ লগত তো দাদা কেনেকুৱা খবৰ খবৰ ভালে আছো অলপ বহি লওক দাদা কি মুরগি পালন কৰি আছে মই থলুৱা কুকুৰা লোকেল বুলি কয় ইটোই পুহি আছো আর কি এনে কিমানটা পালন কৰি আছে বৰ্তমান আছে মোটামুটি 50টা মান আছে থলুৱা পদ্ধতিত পুহি আছো আমাৰ মানে এইটো বিনা খৰচতে হৈ আছে দানাটো নাই একো নালগে আমাৰ ঘৰুৱা খাদ্য খাই আছে এই সাইডে দিয়ে আমার ঘাঁ আছে আৰু আতপ চাউল যেটো কয় এটো খুৱাই আছো কন্ট্ৰোলৰ চাউলটো খুৱাই আছো আৰু এনে পোৱালিও পালন কৰে পোৱালিও পালন কৰো পোৱালি মানে আমি ঘৰুৱা পদ্ধতিত ফুটাই না কিছু তাতেও বিক্রি কৰো উমনি দিছে এতিয়া বৰ্তমান উমনি আছে আমাৰ আছে উমনি সদায় থাকে কিটা আছে বৰ্তমান বোধহয় 4টা না 5টা মান আছে কালি ওলাইছে কালি 4টাৰ পোৱালি ওলাইছে এনকে ওলাইয়ে থাকে আমাৰ সদায় ওলাইয়ে থাকে এতিয়া আৰু উমনি দিয়া আছে আছে উমনি দিয়া আছে ঘৰতে আছে আৰু উমনি দিয়াৰ পিছত কি বিক্রি কৰে না মাত্ৰ নিজে পালন কৰে মই কিছুমান অলপ কিছু ৰাখো আৰু কিছু বিক্রিও কৰো মানে লৈ যায় গ্ৰাহক সদায় আহে সদায় আহিনে আগতে কৈ থৈ আৰু এইবিলাক কিবা মেডিসিন খুৱাই নি মেডিসিন হেনকা বেছি নখুৱাও অলপ ঘৰুৱা পদ্ধতিতে মেডিসিন খুৱাও যেনেকুৱা ধৰক এই হালধি কেঁচা হলুদটো খুৱাও আৰু আদা বুলি কয় সেইটো এনেকে ঘৰুৱা পদ্ধতি মই আৰু এনে লিভাৰ টনিক বা ভ্যাকসিন এইবিলাক ভ্যাকসিনটো মাৰা খুবই দৰকাৰ আর কি কুকুৰাৰ কাৰণে ভ্যাকসিনটো বিৰাটে ভাল এটো করবাই লাগে মাত্ৰ কুকুৰা পালন কৰে না আৰু কিবা আছে ফার্ম কুকুৰা বৰ্তমান কুকুৰা আছে হাও বহু হাও আছিল হাও কিছুদিন আগত বিক্রি কৰিলো গৰম বেছি পৰছে কাৰণে অলপ এৰি দিলো আছিল আর কি আৰু যদি কোনোবাই লবা খুজে আপোনাৰ পৰা পোৱালি তো দিব পারবো দিব পাৰিম কিন্তু কোনোবাই যদি কয় না মুরগি দি উমনি দিয়া পোৱালিটা লাগে তেতিয়াহলে মুরগি দি উমনি দিয়া পোৱালি আছে আমি হেনকাই বিক্রি কৰো এনকে মানে কিমানটা একবারে দিব পারবো হয়তো 20টা মোটামুটি দিব পাৰিম 20টা 50টাও দিব পাৰিম 50টা মানে একবারে দিয়া যাব 4টা মান যদি একবারে উমনি দিয়ে তো এটা মুরগির তলত কিমানটা কণী দিয়ে এটাত মোটামুটি 25টা মান দিও তাতে 25টা দিলে মোটামুটি আমি 22টা পাওই আৰু মানে রেজাল্ট মানে ঘৰৰে কণী থাকে এটো মানে ভাল রেজাল্ট কিমানটা আছে বৰ্তমান কণীপাৰা মোটামুটি আমাৰ আছে 40টা মান কণী দি আছে 40টা মান আছে 40টাৰ ভিতৰত মানে সদায় 30টা 35টা কি পাও আৰু ভালে মানে রেজাল্টটো ভাল ঘৰুৱা পদ্ধতিটো রেজাল্ট ভাল এনে তো আমি আবদ্ধ কৰি ৰাখিলে ৰেজাল্টটো অলপ বেয়া হয় ডিম কণী বহুত কম দিয়ে আর কি আৰু যদি কোনোবাই ধৰক হেৰি মুরগি আৰু পোৱালি একেলগে লৈ যাব খুজে মানে মাকজনী একেবাৰে লৈ মাকজনী খুজে তেতিয়াহলে দিব নেকি মাকজনী হলে এটা মাকজনী হেনকা কৰি বিক্রি কৰো আমি 30টা বা 40টা পোৱালিৰ লগত এটা মাকজনী দিব পাৰিম হেনকা আৰু ভাল হয় হেনকাই মানুহে লবা খুজে আৰু মাকজনী লগতে লবা খুজে সেই কাৰণে হেনকা কৰি মানে মাকজনী ললে মানে পালন কৰাতে সুবিধা মানে বিৰাট সুবিধা হি নিজেই মানে দি থাকে যে লাইটৰ কোনো নালগে আৰু লাইট বিনা লাইটতে পুহিবা পাৰি হেনকা আৰু এনে ঘুৰি ফুৰি খায় অলপ কিবা দিলে আৰু খায় আৰু এনে দানা অলপ চলপ দিবা লাগবো না মাত্ৰ এই ঘুৰি দানা মানে কি দানা দিয়াত ভাল দানাটো দাম বেছি কাৰণে মই হেনকা কৰি আছো দানা দিলে তো ভালে দানাত মানে ডাঙৰ ফটকে হ'ব আৰু ঘৰুৱা পদ্ধতিত মানে মই ব্যৱহাৰ কৰা নাই কিন্তু মাজেও কেতিয়াবা কৰো আৰু দানা অলপ চলপ খুৱাও আৰু মই বৰ্তমান খুৱাই আছো চাউল থাকে যেটো এই চাউল বুলি কয় আতপ চাউল কন্ট্ৰোলৰ চাউলটো পাও আৰু দুপুৰ টাইমত দানৰ মল বা চাপৰ অলপ কিনি আনি এটো পানী দি মিহলাই এটো দুপুৰত দিলে ভাল এটো দুপুৰতে খোৱা আৰু আবেলি এই চাউল দি খাইবে বাস ঘৰত আচ্ছা দাদা আপনি ইয়াতে কলে যে 50টা মান আছে ডেকৰা ডেকৰি মিলাই তো ডেকৰা কিমানটা আছে ডেকৰি কিমানটা আছে ডেকৰা মানে নিয়মত যেটো 5টো ডেকৰা থাকলে 5টাতে এটাকে দিলে হল হেনকে সেই সিস্টেমতে আমাৰ আছে মানে 5টাত এটাকৈ ডেকৰা দিছে এটাকে ডেকৰা দিছো তো এই হিচাপে পার্সেন্টেজ ঠিকই আছে পার্সেন্টেজ ভাল এটাও মিস না যায়
আমার প্রোডাকশন থাকবই মানে এটাও মিস না যাব এনকা সিস্টেম 5টা যদি এটা ডেগরা দিয়ে এটাও মানে প্রোডাকশন মিস না যাব একটু রেজাল্ট মানে সেই কারণে রেজাল্ট আহে ভালো আহে আৰু আপোনাৰ তাৰমানে মুৰ্গী যে কণী দি আছে এইটো তাৰমানে একবাৰে কিমানটা কণী দিয়ে একেৰাহে একেরাহে আপনার মোটামুটি 15 বা 17 বা 18 এনকা সিস্টেম দিয়ে দিয়াৰ পিছত কেইদিন গেপ যায় গ্যাপ যাব এক সপ্তাহ বা 10 দিন 12 দিন গ্যাপ যাব তাৰপিছত আকৌ মানে কণী দিয়া আৰম্ভ সেই সময়ত কি কুকুৰাতে কি বান্ধি থয় না ক'ৰবাত বেলেগ ঠাইত ৰাখে বেলেগ ঠাইত মানে কি একচুয়ালি বান্ধি থলেই বেছি ভাল বেলেগ ঠাইত রাখাতকে বান্ধি থলে একদিন পিছতে বা 2 দিন বান্ধি থলে বাস সেইটো মানে উমনি মানে সাৰি যায় তো তেনেকৈ মানে তাৰপিছত আৰু এক সপ্তাহ পিছতে কণী দিয়া আৰম্ভ কৰে এক সপ্তাহ বা 10 দিনও যায় 10 দিনমান পাছতে 10 দিনও যায় 12 দিনও যায় হেনকা সিস্টেম আর কি মানে আৰু এটা কথা আপোনাৰ পৰা জানিম তাৰমানে আমাৰ অসমত হয়তো বহুতো নিবনুৱা মানুহ বহি আছে মানে এনেই ঘৰত বহি থাকে কাম বন নাই তো তেতিয়াহ'লে যদি সিহঁতে মুৰ্গীৰ ফাৰ্ম বা যিকোনো এটা ফাৰ্ম কৰিলে তো সিহঁতে কৰিব পাৰিবনে বা সেইসকলৰ বিষয়ে আপুনি কি পৰামৰ্শ দিব মই এটাই পৰামৰ্শ দিওঁ যে সকলে মানে শিক্ষিত নিবনুৱাসকল মানে এনেই বহি নাথাকি আপোনালোকে কিবা এটা যিকোনো এটা ছাগলী আছে বা কুকুৰা আছে মোৰ যেনেকুৱা কুকুৰা মই কুকুৰাৰ বিষয়ে পৰামৰ্শ দিব পাৰিম যে অলপ কিছু মানে ঘৰুৱা পদ্ধতিতে আপোনালোকে সৰুৰ পৰা আৰম্ভ কৰক একেবাৰে বেছি পইচা নকটাই মানে আগত অলপ অলপকৈ কৰি কিনে আপোনাৰ এক্সপিৰিয়েঞ্চটো আহি যাব তেতিয়া আপুনি লাহে লাহে ডাঙৰ কৰিব পাৰে সেইকাৰণে মই এটাই অনুৰোধ কৰাওঁ যে আপোনালোকে থলুৱা পদ্ধতিত অলপ কুকুৰা কিনি কিনে বা সংগ্ৰহ কৰি কিনে আপোনালোকে ষ্টাৰ্ট কৰক বহি নাথাকি এনে আৰম্ভ কৰক চাব আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব আৰু এটা বস্তু তাৰমানে যদি আমি হয়তো ধৰক অলপকৈ কৰোঁ মানে ধৰক 50টা 100টা এনেকুৱা যদি মুৰ্গী ঘৰত পুহি নিজে মানে পোৱালি ফুকাই বিক্ৰী কৰোঁ বা ধৰক পালন কৰোঁ তেতিয়াহ'লে আমি মান্থলি কিমান টকা ইনকাম কৰিব পাৰিম যদি কমকৈ কৰোঁ যদি 50টাৰ পৰা আৰম্ভ কৰে আপুনি যেনেকুৱা কৰিছে 50টা মান আপোনাৰ আছে তেতিয়াহ'লে কিমান টকা ইনকাম হ'ব পাৰে ইয়াৰ পৰা একদম মই ভালকৈ ক'ব পাৰোঁ যে আপুনি ইয়াৰ পৰা মোটামুটি 10,000 12,000 এনে আপোনাৰ আহি যাব আপোনাৰ সেইটো আগ্ৰহী থাকিব লাগিব মানে আপোনাৰ সেই চিষ্টেমত হৈ যালে আমাৰ যেনেকৈ মই যেনেকৈ কৰি আছোঁ আমাৰ একদম খৰচাটো বহুত কম মানে বেনিফিটটো বেছি মোৰ যিটো চলি আছে মানে বেনিফিটটো বেছি খৰচাটো বহুত কম আপোনালোকে এনেকুৱা কৰি যদি ষ্টাৰ্ট কৰে আপোনালোকে আৰামছে 10,000 15,000 এনেই আহি যাব এতিয়া 50টা আছে মোৰ বাঢ়ি যাব এনেকুৱা চিষ্টেম পোৱালি উঠাই আছোঁ দুদিন পিছত পোৱালি ডাঙৰ হ'ব বিক্ৰী কৰিম আমাৰ লোকেল কুকুৰাটো বজাৰত 450 500 400 নিচত বিক্ৰী নহয় সেইকাৰণে মই এটাই কওঁ আপোনালোকে বহি নাথাকি আৰম্ভ কৰক কুকুৰা পোহক ছাগলী পোহক পুহিব পাৰিব এইটোৱেই আমাৰ মানে অনুৰোধ ঠিক আছে ধন্যবাদ